মোৰ কথাটো হৈছে মই অকলে চিৰঞ্জীৱজনে নাই কোৱা, মই বাৰে বাৰে অসমবাসী ৰাইজৰ আগত সদায় কৈ আছোঁ, মোৰ ভাষাখিনি থলগিৰি ৰাইজৰ ভাষা, মোৰ ভাষাখিনি আপোনাৰ ভাষা, মোৰ ভাষাখিনি ভাইটিজনৰ ভাষা। যিসকলে ক'ব নোৱাৰে, যিসকলে ভয় খাই আছে কিছু শক্তিক, ভয় সোমাই দিছে নহয় কিছুমান ব্যক্তিয়ে, কিছুমান ব্যক্তিয়ে ডাইৰেক্ট ভয় সোমাই দিছে, তই যদি চিঞৰিবি তোক মই জেললৈ লৈ যাম, তই যদি চিঞৰিবি তই কিন্তু এনেকৈ হ'ব। কাৰণ উদাহৰণস্বৰূপে আমি বহুতটা উদাহৰণ আমি দেখিছোঁ, আচলতে ভয় খায়, ঘৰখনৰ কথা ভাবে। আৰু এনেকুৱা নহয় মই ভয় নাখাওঁ, মই ভয় খাওঁ, কিন্তু মই এটা বস্তু বিশ্বাস কৰোঁ, সংবিধানখনে তোমাক এটা অধিকাৰ দিছে কথা ক'বলৈ, সেই বোলে আবুল তাবুল বকিবলৈ কিন্তু দিয়া নাই, যুক্তিত কথা পাতিবলৈ দিছে। আৰু মোৰ ঘটনাটো হৈছে ন্যায় বিচাৰিছোঁ, মোৰ ঘটনাটো হৈছে মোৰ ভাষাৰে, ৰাইজৰ ভাষাৰে, থলগিৰি ৰাইজৰ ভাষাৰে এজন অসমীয়া হিচাপে সমগ্ৰ অসমবাসীৰ হৈ পেলাই মই মাত মাতিছোঁ। সেইটো মোৰ ধৰ্মহে, কিন্তু মই তেনেকৈ ভাবোঁ। আৰু সেইটোৱে চিৰঞ্জীৱে জুবিনদাৰ হকে ন্যায় মাতা পদ্ধতিটোৱে তেনেকুৱা। এইটোত কোনোবাই যদি ভাবে ফুটেজ লৈছে, ওলাইছে নহয় কথা, কোনোবাই যদি কয় ইমান ভাইৰেল হৈছে, কোনোবাই কৈছে ই দেখোন ইমান লাইকছ পায়, ইয়াৰ দেখোন ইমান শ্বেয়াৰ, ঘটনাটো চোৱা, মই তুমি লাইক কৰিছা, কোনোবাই শ্বেয়াৰ কৰিছে, মোৰ ভুল নেকি? মই অনুভৱ কৰোঁ যে সচেতন নাগৰিকে বা প্ৰকৃত অসমীয়া বা প্ৰকৃত জুবিন অনুৰাগীয়ে মোৰ ভাষা বুজি পাইছে। মই অনুভৱ কৰোঁ যে তেওঁলোকে মোক বুজিব পাৰিছে, তথা মোৰ কথাখিনি বুজিছে, তথা মোৰ মাতত তেওঁলোকে সকাহ পাইছে। আৰু মই যদি কাৰোবাৰ সকাহ হ'ব পাৰিছোঁ, কাৰোবাৰ কাৰণে যদি মই সাহস হ'ব পাৰিছোঁ, ডেট মিনছ সেইটো ভালে কিবা এটা কৰিছোঁ। আৰু মই তেনেকৈ ভাবোঁ, মই কিন্তু বহুত পজিটিভ এইটো ক্ষেত্ৰত। আৰু কোনোবাই কিবা কৈছে এইটো মোৰ একো ক'বলগীয়া নাই। হাতীৰ পিছত হেনো বোলে এটা জীৱই ভুকে, চ' সেই ভুকাখিনিয়ে ভুকি থাকক, ক'বলগীয়া একো নাই। কিন্তু জাতিৰ নামত, জুবিনদাৰ নামত বা দাদাৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ কাৰণে যিখিনি কৰিব লাগে, বা নিজে মোৰ নিজৰ সৃষ্টিৰে সমাজখনক যিখিনি দিব লাগে, বা অসমখনৰ প্ৰতি মোৰ যিখিনি দায়িত্ব বুলি মই ভাবোঁ আছে, সেইখিনি কিন্তু মই জীয়াই থকালৈকে মই পালন কৰি যাম। সেইজনে চিৰঞ্জীৱ কিন্তু।